रिप्रोडक्शन ऑर्गेनिज्म्स राइट क्लास 12 का पहला चैप्टर है और सर ये इस चैप्टर का फिनिश करते हैं तो रिप्रोडक्शन इन ऑर्गेनिज्म द पीरियड फ्रॉम द बर्थ टू नेचुरल डेथ ऑफ एन ऑर्गेनिज्म रिप्रेजेंट इट्स लाइफ स्पान आपका ज़िंदगी है किसी और का ज़िंदगी है मतलब ज़िंदगी क्या है ज़िंदगी एक सफ़र है सुहाना यहाँ कल क्या हो किसने जाना तो ज़िंदगी बहुत सुहानी होती है और इस ज़िंदगी की शुरुआत करते हैं इस लाइफ स्पान की शुरुआत करते हैं अभी लाइफ स्पैन में क्या होता है पहले बुक की बात छोड़ो पहले मैं बताता हूँ लाइफ स्पैन में क्या होता है मतलब ये दुनिया क्या है ज़िंदगी क्या है ज़िंदगी मोह माया है ये क्या हो गया वो जो है ना आपका ओके অসমীয়াত কওঁ দিয়া জীৱন কি জীৱনটো খালি মায়া মোহ কাম ক্ৰোধ লোভ মোহে খালি জীৱন জীৱনত একো নাই এইটো সন্ন্যাসী বৰৰ ভাষা যোনটো কৈছোঁ কিন্তু যদি চাইণ্টিফিক ভাষাত যাওঁ জীৱনৰ আমাৰ তিনিটা ফেজ আছে বাৰ্থ দেন লিভিং দেন ডেথ যোনটো আমি হেৰি কি হয় লাইক লেমেন ভাষাত কৈছোঁ আৰু কথাটো কিতাপৰ ভাষাত যোৱা নাই লেমেন ভাষাত কৈছোঁ জীৱন কি জীৱন জন্ম হোৱা দেন এটা ফেজ আহে যোনটো ৰিপ্ৰডাক্টিভ ফেজ আৰু তাৰপিছত কি হয় বুঢ়া হয় তাৰপিছত মানুহ মৰি যায় ৰাইট চ' এতিয়া এই গোটেই কালছোৱাক কি বুলি কওঁ আমি লাইফ স্পান বুলি কওঁ চ' যদি আমি চাওঁ কি হয় এইটো দ্য পিৰিয়ড ফ্ৰম দ্য পিৰিয়ড ফ্ৰম বাৰ্থ টু দ্য নেচাৰেল ডেথ অফ এন অৰ্গেনিজম ৰিপ্ৰেজেণ্ট ইটছ লাইফ স্পান চ' লাইফ স্পান হৈছে এইটোৱে জীৱনৰ তুমি জন্ম হোৱাৰ পৰা নমৰালৈকে যি কৰা সেইটোৱে তোমাৰ জীৱন অ'কে কিন্তু এটা কথা আমি চব জীয়াই আছোঁ বাট আমি চব এদিন মৰিমেই এইটো এটা চিৰন্তন সত্য জীৱনৰ শেষ সঁচা হৈছে মৃত্যু নহয় জানো আমি চব নিট চিট পঢ়ি আছোঁ মানে এইবিলাক যেতিয়া শুনিব মন যায় এদিনটো মৰিমেই কি দৰকাৰ ইমান পঢ়ি থাকিবলৈ ৰাইট বাট এইটোৱে জীৱন এক্সপ্ল'ৰ কৰা এডভেঞ্চাৰ কৰা বহুত নিজৰ মানে কি হয় ফিল্ডত স্কিলছ বনাই লোৱা ৰাইট চ' কি হয় বাট আমি এদিন মৰিমেই ন' ইণ্ডিভিজুৱেল ইজ ইমৰ্টেল এক্সেপ্ট ইউনিচেলাৰ অৰ্গেনিজম এইটো এটা কুৱেশ্যন আহিব পাৰে হট কুৱেশ্যন ন' অৰ্গেনিজম ইজ ইমৰ্টেল এইটো কুৱেশ্যন ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে ইজ দিছ কাৰেক্ট ইজ দিছ কমপ্লিটলি কাৰেক্ট দিছ ইজ ইনকাৰেক্ট মানে ইয়াৰ এক্সেপশ্যন আছে ইউনিচেলাৰ অৰ্গেনিজম যোনবিলাক তোমাৰ ইউনিচেলাৰ অৰ্গেনিজমছ হয় সিহঁত নমৰে সিহঁত জাষ্ট ডিভাইড কৰে লাইক এটা ইউনিচেলুলাৰ বৰ্ড নাই ইয়াত একচুৱেলি যদি চোৱা এটা ইউনিচেলুলাৰ অৰ্গেনিজম সি ডিভাইড কৰি পেলাই দুটা হৈ যায় কাৰণ মানুহৰ তাতো এনেকুৱাই যে আমাৰ গেমিটছবিলাক যায় মানে কি হয় এটা নিউ প্ৰজেনি ফৰ্ম কৰে কিন্তু ইউনিচেক্সুৱেল অৰ্গেনিজম সেইটো নিজেই ডিভাইড হৈ পেলাই নিজেই দুটা অৰ্গেনিজিমত বিভক্ত হৈ যায় অ'কে বুজি পাইছা যদি বুজি পাইছা প্লিজ য়েছ বুলি কোৱা বুজি পাইছোঁ বুলি কোৱা যি কোৱা আৰু তাৰপিছত তোমাৰ এখন টেবুল পাবা তোমালোকে য'ত মানে আই গেছ চ' এইটো পেজ নম্বৰ 4 মানত থাকিব মেবি মানে তো তোমাৰ কি হয় বহুত এনিমেলছৰ ছবি দিয়া হৈ আছে ছবি বুলিয়ে কৈছোঁ আৰু মানে সিহঁতৰ লাইফ স্পান তোমাক ওলাব দিয়া হৈ আছে আৰু কিছুমানৰ তোমাৰ লাইফ স্পান দিয়া হৈ আছে চ' এলিফেণ্টৰ লাইফ স্পান তোমাৰ 90 ইয়াৰ্ছ আৰু তোমাৰ হৰ্চৰ লাইফ স্পান 60 ইয়াৰ্ছ তেনেকৈ কিছুমান আছে য'ত মই তোমাক কৈ দিম বাৰু ভালকৈ ৱেইট মোৰ বায়'লজি কিতাপখন চাই লওঁ যাতে ক'ত আছে অ'কে এটা এখন গোটেই চাৰ্ট আছে তাত এলিফেণ্ট ৰ'জ ডগ বাটাৰফ্লাই ক্ৰ' বানিয়ান ট্ৰী কাউ পেৰট ক্ৰক'ডাইল এনেকৈ বহুত এনিমেলছ দিয়া আছে চ' এইটো আমি পিছত পঢ়িম তাৰপিছত আমি যোনটো চেপ্টাৰ আছে ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজম এইটো চেপ্টাৰটো কথা কওঁ ৰিপ্ৰডাকশ্যন মানে কি অৰ্গেনিজমছ মানে চব অৰ্গেনিজম চব এটা প্ৰজাতি স্পেচিছবিলাকক কয় অৰ্গেনিজমছ বুলি ৰাইট চ' ৰিপ্ৰডাকশ্যন মিনছ হোৱাট ৰিপ্ৰডাকশ্যন ইজ হোৱাট ইটছ এ বায়'লজিকেল প্ৰচেছ এটা হৈছে প্ৰচেছ য'ত কি হয় এটা অৰ্গেনিজমে এটা নতুন অৰ্গেনিজমক জন্ম দিয়ে যোনটো আমি ইয়াৰ ভাষাত কৰোঁ বাট যদি তুমি ডেফিনেশ্যন লিখিব যোৱা চাইণ্টিফিক ডেফিনেশ্যন মইতো এনেকৈ লিখোঁ ৰিপ্ৰডাকশ্যন ইজ আ প্ৰচেছ ইজ এ নেচাৰেল প্ৰচেছ ৱেৰ ওৱান অৰ্গেনিজম গিভছ ৰাইজ টু নিউ অফস্প্ৰিং বা নিউ য়ং ওৱানছ টু হুইচ আৰ চিমিলাৰ টু দেমছেল্ফ অ'কে চ' ইফ ইউ লুক এট NCERT that it is a cycle life is a cycle of birth growth and death isn't it বুজি পাইছা বাৰ্থ জীৱন জন্ম হোৱা ডাঙৰ হোৱা আৰু মৰা যোনটো অসমীয়াত ক'লে এনেকৈ বুজায় বাট ৰিপ্ৰডাকশ্যনটোৱে কি কৰে তোমাৰ বংশটো কণ্টিনিউ হৈ যায় তোমাৰ আছে স্পেচিছ আমি মানুহে যেতিয়া ৰিপ্ৰডাকশ্যন কৰিব ৰিপ্ৰডাকশ্যন কৰাৰ পিছতহে মানুহ তোমাৰ স্পেচিছৰ এক্সিষ্টেঞ্চ থাকিব ৰাইট চোৱা
এটা কথা কৈছোঁ যদি ৰিপ্ৰডাকশ্যন নাথাকিলে হয় এটা স্পেচিছ এক্সটিংক্ট হৈ গ'ল হয় নোহোৱা হৈ গ'ল হয় বহুত যে স্পেচিছ এক্সটিংক্ট হৈ যায় কিয় কাৰণ সিহঁতৰ ৰিপ্ৰডাকশ্যন খতম হৈ যায় সিহঁতৰ কিবা বহুত ফেক্টৰছ থাকিব পাৰে সেইবিলাক ফেক্টৰছত নাযাওঁ ৰিপ্ৰডাকশ্যনে কি কয় তোমাৰ জেনেৰেশ্যনবিলাক কণ্টিনিউ কৰি থাকে এইটো যোনটো কাত কেনেকৈ ৰিপ্ৰডাকশ্যন হয় কি হয় এইবোৰ ডিটেইলছত তোমাৰ প্লাণ্ট আৰু এনিমেলছৰ আহে যোনটো তুমি নেক্সট টু চেপ্টাৰ্ছত পাবা বাট এতিয়া আমি যোনটো মেইন হয় ৰিপ্ৰডাকশ্যন ইজ of two types one is sexual and one is asexual sexual reproduction means where one parents are involved but asexual means where both two or more parents are involved right but this was the definition which you got in class 9th or class 10 but if you see the definition in your NEET level or class 12 boards level and you will find that the process of reproduction where no gametes are involved is called asexual reproduction but যেতিয়া দুটা গেমিটছৰ যেতিয়া ফিউজন হ'ব হৈ পেলাই যোনটো তোমাৰ অফস্প্ৰিং জন্ম হ'ব সেইটো প্ৰচেছটোকে আমি কওঁ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন দুটা পেৰেণ্টছে যেতিয়া কি হয় গেমিটছ দুটা পেৰেণ্টছৰ পৰা গেমিটছ আহি পেলাই যেতিয়া ফিউজ কৰিব মানে দোষে ভালে এক হ'ব তেতিয়া সেইটো প্ৰচেছটো কোৱা হয় ছেক্সুৱেল ৰিপ্ৰডাকশ্যন So first on how we asexual reproduction ki hoy asexual reproduction wait let me see in this method a single individual is capable of production of offspring hot at a single species e tomar generation continue koribo pare so asexual reproduction eta amar feature ase roba ha moi yeah what is that clone naam hunise sage what is clone means what kindly say in comment what is clone. What is clone? Kindly let me know what is clone, baby. Oh, sorry. Slip of tongue. Don't mind it. Similar to itself. Very, very good. Very, very good. Very good. Very good. Very good. Clone means it's just where a species is morphologically and is both morphologically and genetically similar to its parents or similar to each other, like twins. Twins is not completely clone, but clone it is similar to one another. Okay, similar to other species, right? Which मतलब क्या होता है এটা আৰু আনটো ইণ্ডিভিজুৱেল জেনেটিকেলি মৰ্ফলজিকেল মানে সিহঁতৰ কি ফিংগাৰপ্ৰিণ্টটো একে হ'ব সিহঁতৰ ছিগনেচাৰো একে হ'ব কথাটো কৈছোঁ এক্সাম্পল দিছোঁ মানে সেইটোকে কোৱা হয় ক্লোন বুলি চ' নেক্সট In protists and monerans, the organism or the parent cell divide by mitosis gives rise of two individuals, give rise to new individuals. Thus, in this organism, cell division in itself is a mode of reproduction. So, monera and protista এটা কি হয় তোমাৰ unicellular organisms, isn't it? Monera তোমাৰ কি হয় prokaryotes, then protista পৰা তোমাৰ eukaryotes হৈ যায়. Prokaryotes মানে কি বুজাই দিছোঁ আৰু prokaryotes মানে এটা organism য'ত তোমাৰ কি হয় কভাৰ্ড নিউক্লিয়াছ নাই য'ত নিউক্লিয়াৰ মেমব্ৰেন নাই সেইটো তুমি ক্ৰাইটেৰিয়া হিচাপে ল'ব পাৰা আৰু ইয়াত য'ত ভালকৈ অৰ্গেনেলছবিলাক আৰু নিউক্লিয়াৰ মেমব্ৰেনটো তোমাৰ এটা নিউক্লিয়াছটো মেমব্ৰেনে ঢাক খাই আছে সেইটোকে তোমাৰ ইউকেৰিয়ট বুলি কয় ৰাইট আৰু এইটো কিন্তু দুইটা ইউনিচেলুলাৰে তোমাৰ ফাঞ্জাই পৰাহে তোমাৰ মাল্টিচেলুলাৰ আহে বাট এই প্ৰটিষ্টা আৰু মনেৰা দুইটা ইউনিচেলুলাৰ অ'কে চ' কি হয় প্ৰটেষ্টা আৰু মনেৰাত এটা ছিংগল পেৰেণ্টে নিজকে ভগাই মানে ডিভাইড কৰি নিউ অৰ্গেনিজমছ কি হয় নিউ ইণ্ডিভিজুৱেল ফৰ্ম কৰে চ' এইটোকে কি হয় চেল ডিভিজন মানে চেল ডিভিজন কৰি সিহঁতে এটা নিউ ইণ্ডিভিজুৱেল ফৰ্ম কৰে চ' দিছ ইজ চেল ডিভিজন ইজ এ মোড অফ ৰিপ্ৰডাকশ্যন দেয়াৰ ৰাইট নেক্সট বাইনাৰী ফিজন মানে বহুত প্ৰকাৰ আছে ইয়াৰ বাইনাৰী ফিজন আছে তোমাৰ আৰু বহুত তেনেকৈ যোনবিলাক তুমি এক্সাম্পলছবিলাক আছে ইয়াতে NCERTত ভালকৈ পঢ়ি ল'ব পাৰা এইটো ইমান হেৰি নহয় এটা বাইনাৰী ফিজন যোনটো এমিবাই কৰে এমিবাই চাগে পঢ়িছা মেবি বায়'লজিকেল ক্লাছিফিকেশ্যন নাই মই কৈ দিছোঁ তেওঁ এমিবা তোমাৰ দুই প্ৰকাৰৰ ৰিপ্ৰডাকশ্যন হয় মানে বাইনাৰী ফিচাৰে আৰু এটা যোনটো তোমাৰ হেৰি আছে ফেভাৰেবল কণ্ডিশ্যনত এটা হয় আৰু আনফেভাৰেবল কণ্ডিশ্যনত এটা হয় কি কৰিলে চোৱা ফেভাৰেবল কণ্ডিশ্যনত যদি ৰিপ্ৰডাকশ্যন কৰি আকৌ সেই হৈ আছে okay so I think I have to end the live stream here man okay are you listening any background voice background কিবা শুনি আছা নে backgroundত কোনোবা কান্দা এনেকৈ let me know
Are you listening any background voice? Pressure cooker. No, someone is shouting. নাই শুনা ন অ'কে চ' কণ্টিনিউ কৰি আছোঁ চোৱা এমিবাৰে তোমাৰ দুটা প্ৰকাৰ ৰিপ্ৰডাকশ্যন কৰা হয় মানে এটা ফেভৰেবল কণ্ডিশ্যনত বেলেগ আৰু আনফেভৰেবল কণ্ডিশ্যনত বেলেগ আনফেভৰেবল কণ্ডিশ্যনত সি স্প'ৰ ফৰ্মেশ্যন কৰে যোনটো আমি স্প'ৰিলেশ্যন বুলি কওঁ আৰু তাৰপিছত আমি যাম ফানজাই কিংডম ফানজাই ৰিপ্ৰডাকশ্যনত মানে কি হয় লাইক ফানজাইও কৰে আৰু তোমাৰ এলগিয়েও কৰে তো এটা কি হয় এটা বেলেগ বেলেগ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে য'ত তোমাৰ এটা ষ্ট্ৰাকচাৰ আছে তোমাৰ জুস্প'ৰ যোনটো তোমাৰ হেৰি হয় এইটো কি হয় মটাইল মানে যোনটো মানে মুভ কৰিব পাৰে আৰু তেনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ আছে যোনটো তোমাৰ কণী দিয়া পেনিচিলিয়াম পঢ়িছে চাগে পেনিচিলিয়ামত কণী দিয়া ফৰ্ম হয় আৰু তোমাৰ তাৰপিছত হাইড্ৰা আৰু তুমি এনেকৈ কিছুমান লিখিব পাৰা যে লাইক পেনিচিলিয়াম এটা প্ৰকাৰৰ ফানজাই হয় আৰু তাৰপিছত যদি তুমি হাইড্ৰাত যোৱা হাইড্ৰা কেনেকৈ ৰিপ্ৰডাকশ্যন কৰা হাইড্ৰাই বাডিং হিচাপে ৰিপ্ৰডাকশ্যন কৰে আৰু স্পঞ্জে তোমাৰ গেমিউজ ফৰ্ম কৰে হাই বিষ্ণু ৱেলকাম টু মাই চেনেল বাডি চ' আৰু কিছুমান এনেকৈ ষ্ট্ৰাকচাৰ আছে তোমাৰ প্লাণ্টছৰ ভেজিটেটিভ ৰিপ্ৰডাকশ্যন যোনটো কোৱা হয় যেনে তোমাৰ ৰানাৰ ৰাইজম চাকাৰ টিউব আপছেট বাল্ব দেৰ এক্সাম্পলছ অফ ইয়ৰ প্লাণ্ট ৰিপ্ৰডাকশ্যন ইজন্ট ইট okay I have a trick for this mnemonics okay I will tell you later on I can't say this in live stream competition बढ़ जाएगा यार समझने की कोशिश करो সেইবিলাকক তোমাৰ কি হয় প্ৰচেছটো কি হয় তোমাৰ ভেজিটেটিভ প্ৰপাগেশ্যন বুলি কয় এনেকুৱা ষ্ট্ৰাকচাৰ আছে যোনটো মে বি মৰ্ফ'লজি ইন ফ্লাৱাৰিং প্লাণ্টছত পাইছা মৰ্ফ'লজি ইন ফ্লাৱাৰিং প্লাণ্টছত তাৰপিছত যদি আমি যাওঁ আৰু তেনেকৈ এটা কুৱেশ্যন বহুত কমনলি আহে দেই এইটো হুইচ অফ দ্য ফলোয়িং অৰ্গেনিজম ৰিপ্ৰডিউচ বাই দ্য প্ৰচেছ অফ ফ্ৰেগমেণ্টেশ্যন এইটো বহুত ইম্পৰ্টেণ্ট হয় যোনটো তোমাৰ বহুত কেইটামান অপশ্যন দেখাই থাকিব সেইটোত তুমি হেৰি কৰিব লাগে চ' এইখিনি ভালকৈ চাবা কোনকেইটা অৰ্গেনিজমছে ফ্ৰেগমেণ্টেশ্যন দি रिप्रोडक्शन करे ओके नेक्स्ट इज वन ऑफ द मोस्ट इंपॉर्टेंट क्वेश्चन अपनी नीट का एनटीए का फेवरेट क्वेश्चन है ये वाटर हियासिन जो तो मैं इकॉर्निया बोली कहूँ इकॉर्निया यस इकॉर्निया क्रेसिपिस यस वाटर हियासिन माने হৈছে टेरर ऑफ बेंगल माने बेंगलर যোনটো সন্ত্ৰাসবাদী বুলি কোৱা সন্ত্ৰাসবাদী নহয় আই এম সৰি ফৰ মাই ৱৰ্ড মিনছ ইট ইজ টেৰৰ মানে তাত বহুত ইউ নো হোৱাট সাম কাইণ্ড অফ ডিছৰাপশ্যন কৰি আছে সেইটোৱে কি ডিছৰাপশ্যন কৰিছে সেইটোৱে তো ৱাটাৰ হিয়াচিনটো তোমাৰ আগতে ইণ্ডিয়াৰ প্লাণ্ট নহয় সেইটো ইণ্ডিয়াৰ স্পেচিছ নাছিল সেইটো বেলেগৰ পৰা ইণ্ডিয়াত আনিছিল কিহৰ কাৰণে তোমাৰ ডেক'ৰেশ্যনৰ কাৰণে তাৰ ফ্লাৱাৰকেইটা বহুত ধুনীয়া ফ্লাৱাৰকেইটা বহুত মানে লিফটো বহুত ভাল পাতকেইটা বহুত ভাল চ' সেইটো কাৰণে তাক ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰা হয় ইণ্ডিয়াত মানে বেংগলত ফাৰ্ষ্ট দিছিল মানে তোমাৰ কি হয় ব্ৰিটিছবিলাক আগতে সাগৰৰ পাৰেদি আহে ৰাইট যেতিয়া এৰ'প্লেন নাছিল তেতিয়া তোমাৰ জাহাজে ট্ৰান্সমিট কৰিছিল জাহাজেৰে তোমাৰ ট্ৰান্সফাৰ কৰিছিল ইটো সিটো বস্তু চ' বেংগলত পৰ্ট আছিল এটা কাহিনী শুনাইছোঁ আৰু যোনটো শুনি থাকা চ' পৰ্ট আছিল সেই পৰ্টৰ পৰা তোমাৰ ট্ৰান্সফাৰ যেতিয়া কৰে চ' তাৰপিছতে বেংগলৰ তোমাৰ কিছুমান নদী বা সাগৰ বা পোণ্ড তাতে মানে সেইটো ইণ্ট্ৰডিউচ কৰাৰ পিছত মানে সেইটো ইমান ৰেপিডলি বাঢ়ি গ'ল ইমান ৰেপিডলি সেইটো ইনক্ৰিজ মই ইমান ধুনীয়া নেদেখোঁ ফ্লাৱাৰবোৰক আৰে NCERTত আছে ভাই मतलब स्वा NCERT ने कहा जो है वो है ही समझ रहे हो ना बाकी NCERT बहुत भूल থাকিব পাৰে যি হয় থাকে बट NCERT हमारी भगवान है NCERT देवी है NCERT को फॉलो करो चाहे भी गलत लिखा हो सही लिखा हो फ़र्क नहीं पड़ता हमको सिर्फ नीट क्लियर करना है और नीट के लिए NCERT बहुत ज़रूरी है ठीक है क्या पढ़ा रहा हाँ वाटर हियासिन কি হয় তোমাৰ বিলাক উইডছ হয় যোনবিলাক আমি হেৰিত পাওঁ তোমাৰ যোনবিলাক ষ্টেণ্ডিং ৱাটাৰ হয় মানে একে ঠাইতে থকা ৱাটাৰ হয় মে বি য়েছ ষ্টেণ্ডিং ৱাটাৰ হয় তাত মানে পাওঁ ৱাটাৰ হিয়াচিন মানে এনেকুৱাকৈ ৰিপিডলি গজি গ'ল যে সি বাকী তাৰ কম্পিটিটৰ যিমান প্লাণ্ট আছিলে সেইবোৰক মানে নট প্লাণ্ট মানে ফিছেছ যোনবিলাক মাছ যোনবিলাক আছিলে সেইবিলাক মৰিব ধৰিলে কিয় কাৰণ সি অক্সিজেনবিলাক পানীৰ পৰা নাইকিয়া কৰি দিয়ে মানে সিয়ে নিজে এনেকৈ অক্সিজেনবিলাক পানীৰ পৰা নোহোৱা কৰি দিয়ে মানে ইমান ঠাই আৱৰি লোৱা হ'ল যে মাছবিলাক মৰিবলৈ ধৰিলে চ' তাৰপিছত সেইটো কণ্ট্ৰল কৰিব নোৱাৰা হ'ল গভৰ্ণমেণ্টে বহুত ট্ৰাই কৰিলে কিন্তু ইমান হেৰিৰে মানে বাঢ়ি গ'ল এটা সৰু টাইমতে এটা বহুত অলপ টাইমতে ইমান বাঢ়ি গ'ল যে সেইটোৱে পূৰা সন্ত্ৰাসৰ সৃষ্টি সন্ত্ৰাস বেংগলৰ সন্ত্ৰাস যোনটো বুলি কওঁ অ'কে গ্ৰেট নেক্সট ছেক্সুৱেল ৰিপ্ৰডাকশ্যন তোমাৰ এটা
asexual reproduction আৰু sexual reproduction মাজৰ ডিফাৰেন্স আছে asexual reproduction তো তোমাৰ এটা সিম্পল প্ৰসেস হয় কিন্তু sexual তো তোমাৰ এটা কমপ্লেক্স প্ৰসেস হয় asexual reproduction তোমাৰ বহুত মানে স্পিডত হৈ থাকে বহুত স্পিডত মানে এটা ডিভাইড কৰিলে আকৌ এটা ডিভাইড কৰিলে দেখা তোমাৰ ব্যাকটেৰিয়া বা তোমাৰ ইউনিসেলুলাৰ অৰ্গানিজম বিলাক কিমান ফাষ্ট ডিভাইড কৰে নহয় জানো আৰু এলগি বিলাকো মেবি বহুত ফাষ্ট ডিভাইড কৰে বাট তোমাৰ যে sexual reproduction ইজ এ ভেৰি মতলব সৰু মানে নট সৰু কমপ্লেক্স প্ৰসেস আৰু মানে বহুত লাহে লাহে হৈ থাকে এটো প্ৰসেসটো যোনটো হয় asexual তাৰ পিছত কি হয় কোন কোন অৰ্গানিজমে হেতু দেখায় মানে এটো সেক্সুৱেল ৰিপ্ৰডাকচনৰ এটা বেনিফিট নে ডিসএডভান্টেজ নে এডভান্টেজেস মই ক'ব নাযাওঁ বাট সেক্সুৱেল ৰিপ্ৰডাকচনত তোমাৰ বহুত ভেৰিয়েশন আহে যোনটো কাৰণে কিন্তু তোমাৰ এসেক্সুৱেলত নাই এসেক্সুৱেলৰ সেই কাৰণে তোমাৰ ইনব্ৰিডিং ডিপ্ৰেছন হয় ওকে 5 লোক জুল সকে 5 লোক জুল সকে সো ইনব্ৰিডিং ডিপ্ৰেছন মিন্স হোৱাট যেতিয়া বংশগত বেমাৰবোৰ যেতিয়া তোমাৰ ট্ৰান্সফাৰ হৈ থাকিব এটা অৰ্গানিজমৰ পৰা মানে যেতিয়া এটা অৰ্গানিজমে তোমাৰ চোৱা এটা অৰ্গানিজমে যেতিয়া তোমাৰ বাৰে বাৰে অকলে অকলে ৰিপ্ৰডাকচন কৰি থাকিব সো তাৰ বেমাৰবোৰ বংশগতভাৱে বেছি হৈ আহি থাকিব মানে বংশবিলাক আহি থাকিব যোনটো জেনেটিক্সত অলৰেডি ভালকে পাবা তোমালোকে সো কি হয় ইন্টাৰ তোমাৰ ফ্যামিলিত এবিলাক নহয় বিয়াছিয়া হেতু তোমাৰ এটা বেলেগ টপিক সো এটো টপিকলৈ আহিছো সেক্সুৱেল ৰিপ্ৰডাকচন তোমাৰ এক্সটাৰ্নাল মৰ্ফোলজি তোমাৰ এনাটমি আৰু তোমাৰ ফিজিওলজিত অলপমান ভেৰিয়েশন আনে ওকে অলপ নহয় কিছুমান বহুত ভেৰিয়েশন আহি যায় মানে এনভাইৰনমেন্টৰ পৰা আৰু কিছুমান মানে কি হয় তোমাৰ ফ্যাক্টৰছৰ পৰা আহি যায় বেলেগ ফ্যাক্টৰছৰ পৰাও সো সেক্সুৱেল ৰিপ্ৰডাকচনৰ তোমাৰ তিনটা ষ্টেজ আছে এটা হৈছে তোমাৰ ভেজিটেটিভ ফেজ অৰ জুভেনাইল ফেজ আৰু পিছৰটো ৰিপ্ৰডাক্টিভ ফেজ আৰু পিছৰটো তোমাৰ সেনিসেন্ট ফেজ সো ভেজিটেটিভ টু আৰু জুলিয়া কিছিলে জুভেনাইলিয়া ভেজিটেটিভ আৰু জুভেনাইল ফেজ ভেজিটেটিভ তোমাৰ যোনটো ফেজ হয় সেইটো প্লান্টছত আহে আৰু জুভেনাইলটো তোমাৰ এনিমেলছত আহে যোনটো তোমাৰ ফাৰ্ষ্টৰ গ্ৰোইং ফেজটো আৰু হেতু কোৱা হয় আৰু তাৰ পিছতো তোমাৰ হৈছে ৰিপ্ৰডাক্টিভ ফেজটো কেতিয়া ষ্টাৰ্ট হয় যেতিয়া তোমাৰ জুভেনাইল আৰু বা তোমাৰ ভেজিটেটিভ ফেজটো এন্ড হয় তেতিয়া তোমাৰ ৰিপ্ৰডাক্টিভ ফেজ ষ্টাৰ্ট হয় ওকে ওকে থ্যাংক ইউ ভেৰি মাচ সো তোমাৰ তাতে আছে কিছুমান সিজনেল ফ্ৰুইটস থাকে আৰু কিছুমান তোমাৰ লাইক থ্ৰু আউট দ্য ইয়াৰ হৈ থাকে তোমাৰ প্লান্টস বা মানে কিছুমান থাকে হেৰি এনুৱেল আৰু বাইনিয়েল টাইপ জানানে এনুৱেল আৰু বাইনিয়েল টাইপ কেনেকুৱা হ'ব পাৰে এনুৱেল আৰু বাইনিয়েল টাইপ কি এটো এটা বস্তু নে দুটা বস্তু জানানে okay I can get no comments here eta comment পোৱা নাই so I guess নাজানা সাকে so let me explain annual আৰু তোমাৰ biennial এটা maybe একে মানে কি আৰু so biennial আৰু perennial এই দুটা ডিফাৰেন্ট আছে ৰাইট মানে পেৰেনিয়েল যোনবিলাক স্পেচিয়েছ তাত মানে তোমাৰ ক্লিয়াৰলি আইডেন্টিফাই কৰিব দিগদাৰ হয় যে কোনটো ফেজত ফ্ৰুটছ আহি আছে কোনটো ফেজত ফ্ৰুটছ আনে বাট এনুৱেল আৰু বাইনিয়েল টাইম মানে কিটা সিজনেল টাইম মানে আমি গম পাই যাওঁ যে এটো মানে লাইক তোমাৰ চোৱা আমৰ কথা কৈছো আমবিলাক তোমাৰ গৰম দিনত লাগে বুলি আমি জানো ঠাণ্ডা দিনতো আম নালাগে ইণ্ডিয়াৰ কথা কৈছো বাকি বিলাকত ক'বাত ভেৰিয়েশন থাকিব পাৰে কিছুমান বায়োটেকনলজি লৈ বা ষ্ট্ৰে ডিজিজ অফ ফুড এনহান্সমেন্ট লৈ কেতিয়াবা তোমাৰ ঠাণ্ডা দিনতো আম আহিব পাৰে মানে কথাটো কৈছো আৰু যোনটো তোমাৰ নেচাৰেল প্ৰসেছ হয় একৰ্ডিং টু নেচাৰ তোমাৰ গৰম দিনতে আম আহে ইজন্ট ইট সো তেনেকৈ আমি ডিষ্টিংগুইশ কৰিব পাৰোঁ বাট পেৰেনিয়েল প্লেণ্টছত আমি নোৱাৰোঁ আৰু এটা তোমাৰ হেৰি আছে এটা ইণ্টাৰেষ্টিং ফেক্ট আছে ষ্ট্ৰবিলেন্থাছ কুন্থিয়ানা কোনে শুনিছা এইটো নাম ষ্ট্ৰবিলেন্থাছ কুন্থিয়ানা কোনে শুনিছে এইটো নাম ষ্ট্ৰবিলেন্থাছ কুন্থিয়ানা Strobilenthus kunthiana. Me. Okay, great. It is what? Why it is famous? Can you know? Oh, sorry. What I'm saying? Kobo pari mane? Can you tell us why it is famous? Strobilenthus kunthiana. It is also known as Nila kurenzi. It's also known as Nila kurenzi. It flowers only once in 12 years. 12 years or bhitor akol মানে 12 ইয়াৰ্ছৰ মুৰে হেতু ফ্লাৱাৰ কৰে 12 ইয়াৰ্ছৰ মুৰে ফ্লাৱাৰ কৰে yeah very good Chanika very good wow you are a true aspirant man very good so yeah
very rare. Yes, Strobilanthes kunthiana মানে স্পেশাল কেস আহি যায় যে সিহঁতৰ নৰ্মেল তোমাৰ নৰ্মেল হিচাপে সিজনেল হিচাপে নহয় তোমাৰ এটা হৈছে Strobilanthes kunthiana যোনটো নীলা কুৰেঞ্জি হয় আৰু এটা হৈছে তোমাৰ বেম্বু মানে জানা বাঁহ গছ কয় বেম্বু 2030 চাব যাম ইয়াত যাবা ময়ো যাম তুমিও যাবা সবকে লৈ যাম আমাৰ সাবস্ক্ৰাইবাৰ্স কি হৈ গয়া কৰিশ্মা জি কি হ'ল ওকে শুনি থাকা মই বুজাই আছো যদি বুজি নাপোৱা মই তোমাৰ বেসিকৰ পৰা লৈ যাম কিমান লেভেলত লৈ যাম হেতু নাজানো আৰু বাট বেসিকৰ পৰা লৈ যাম সো টু Strobilanthes kunthiana এটো তোমাৰ কি হয় 12 বছৰৰ মুৰে মুৰে এটো ফ্লাৱাৰ কৰে এটো তোমাৰ সাউথৰ ফালে আছে তোমাৰ কৰ্ণাটক কেৰালা আৰু তোমাৰ হেৰি তামিলনাডুত আছে তোমাৰ ফাৰ্স্ট হেৰি ফ্লাৱাৰিং হৈছিল এটো তোমাৰ সেপ্টেম্বৰ অক্টোবৰ মানে তোমাৰ অটম সিজনত এটো 2006 ত হৈছিল পিছত 2006 ৰ পৰা 12 বছৰ কিমান হ'ল 2006 ৰ পৰা 12 বছৰ 2018 मे बी मेरा गणित बहुत खराब है भाई 2018 शायद 2018 isn't it 2018 ত নেক্সট ফুলিছিল এটো তোমালোকে নোট ডাউন কৰি ল'ব পাৰে 2018 ত ফুলিছিল নেক্সট কিটা ফুলিব 2030 ত ফুলিব সো 2030 লৈকে তোমালোক মেডিকেল কলেজৰ পৰা পাস আউট হৈ যাবা সো তেতিয়া বা মেডিকেল কলেজ বা যিয়ে নহওক আৰু মানে লাইফত তোমালোক মেচিউৰ হৈ যাবা তেতিয়া চাব যাবা সবে যে এনসিআৰডিত পাইছিলো ক্লাস 12 ত এটা ফ্লাৱাৰৰ নাম যোনটো নাম আছিল কি নীলা কুৰেঞ্জি isn't it সো এতিয়া আমি আহিলো বেম্বু মানে কি হৈছে বাঁহ গছ আমি দেখিছো বাঁহ গছবিলাক বহুত গজি থাকে বাঁহ গছবিলাক তোমাৰ কি হয় খালি গছহে দেখিছো ফুল চাগে বহুতে দেখা নাই ফুল কাৰণ ফুলবিলাক তোমাৰ নুফুলে কেতিয়া ফুলে ফুল তোমাৰ 50 বছৰ বা 100 বছৰৰ ভিতৰতহে ফুলে মানে 50 বছৰ তোমাক নুফুলে খালি গজিয়ে থাকিব কিন্তু 50 বছৰৰ পিছতহে তোমাৰ বেম্বু গছ ফুলে আৰু যোন সোৱা বেম্বু গছ এবাৰ ফুলিব ফুলি পেলাই বহুত মানে লাৰ্জ নাম্বাৰ অফ সিহঁতে ফ্ৰুইটস দিব তাৰ পিছত মৰি যায় আৰু এটা ইন্টাৰেষ্টিং ফ্যাক্ট কৈছো বাঁহ গছৰ ওপৰত মানে সোৱা যেতিয়া বাঁহ গছ ফুলিব হা তেতিয়া তোমাৰ যোনবিলাক দুৰ্ভিক্ষ হৈ যায় গোটে অঞ্চলটো দুৰ্ভিক্ষ মানে বুজি পোৱা নে হা দুৰ্ভিক্ষ মানে বুজি পোৱা নে দুৰ্ভিক্ষ মানে বুজি পোৱা নে দুৰ্ভিক্ষ মানে তোমাৰ খোৱা বস্তু নোহোৱা হৈ যায় তোমাৰ যোনটো কি বুলি কয় ইংলিছত ফেমাইন এনেকুৱা আছিল আৰু বহুত ইংলিছ পঢ়া নাই যে নাজানো সো ফেমাইন বুলি কোৱা হয় হেতুক ফেমাইন সো মানে বহুত দুৰ্ভিক্ষ হৈ যায় কাৰণ তেতিয়া তোমাৰ মানুহৰ ধান চান সব নাইকিয়া হৈ যায় খাই পেলাই নিগনিয়ে মানে নিগনি উৎপাত বহুত বাঢ়ে তেতিয়া তোমাৰ এইটো মানে শুনা মতে আৰু যোনটো তোমাৰ মানে এক্সপেৰিয়েন্সৰ মোৰ নাই বাৰু হেনেকুৱা কিন্তু মানে শুনা মতে আৰু মানুহে কোৱা মতে যেতিয়া বাঁহ ফুলিব তেতিয়া সেই অঞ্চলটোত বহুত দুৰ্ভিক্ষই দেখা দিয়ে আৰু বহুত দুৰ্ভিক্ষ মানে এনেকুৱা হৈ যায় তোমাৰ মানুহৰ ধান চান সব খাই পেলাই মানে নিগনিৰ পপুলেশ্যন বাঢ়ি যায় বা তোমাৰ এনেকুৱা পেষ্টবিলাকৰ বাঢ়ি যায় সো সেই কাৰণে আৰু সো হেতু আমাৰ টপিকৰ নহয় সো মেইন টপিকত আহো বেম্বু তোমাৰ কি হয় বেম্বু স্পেচিছ have some unlike different phenomenon it's like after 40 or not 40 after 50 to 100 years of ভিতৰতহে large number of fruits দিয়ে আৰু হিহঁত fruits দি মৰি যায় ওকে সো তাৰ পিছত আমি আহিম ostrus cycle and menstrual cycle ostrus cycle তোমাৰ মেইনলি এনিমেলছ বিলাকেটো এনেকে মনত নালাগে এনেকে মনত ৰাখা menstrual cycle তোমাৰ ক'ত মনত হয় ক'ত হয় menstrual cycle মানে কি হয়তো মই বুজাব পাৰিম নে নোৱাৰিম তোমালোকক ঠিক নাই এনেকে ওকে menstrual and ostrus cycle so menstrual cycle তুমি ক'ত বুজাম মেবি হিউম্যান ৰিপ্ৰডাকচন এটা পঢ়াম নে ইয়াত পঢ়াম ভাবিছো কি কম it's like something cyclic changes okay I will explain it in the what it is human reproduction chapter এতিয়া নুবুজাম এটো তাতে বুজাম okay so তাৰ পিছত আমি আহিম প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্টছত তোমাৰ মেইনলি তিনটা পৰে yes তিনটা ইভেন্টছ আছে যোনটো ফাৰ্ষ্টত আহিব তোমাৰ গেমেটোজেনেসিস তাৰ পিছত তোমাৰ গেমিট ট্ৰান্সফাৰ তাৰ পিছত ফাৰ্টিলাইজেশ্যন post fertilization then embryogenesis is the last event okay
someone is asking me কিয় সুধিলা কি সুধিলো মই কি সুধিলো মই ওকে মেবি বেলেগ কিবা কথা কৈছিল নাজানো ওকে কি সুধিলো মই ওকে লেটস কন্টিনিউ ডোন্ট মানে আননেসেসারি মেসেজ নকৰিবা কনসেন্ট্ৰেশনটো ব্ৰেক হৈ যায় যে সো ফাৰ্স্ট আমি ৱেট মনটো মানে হেৰি কৰি পেলালে মানে লাইক কিবা এটা কথাত ফ'কাছ কৰি থাকোঁতে যদি বেলেগ মেছেজ দি দিয়ে চ' ফাৰ্টিলাইজেশ্যন মিনছ ৰিপ্ৰডাক্টিভ ফেজত তোমাৰ তিনিটা আছে এটা হৈছে প্ৰি ফাৰ্টিলাইজেশ্যন আৰু এটা হৈছে ফাৰ্টিলাইজেশ্যন আৰু এটা হৈছে পষ্ট ফাৰ্টিলাইজেশ্যন চ' প্ৰি ফাৰ্টিলাইজেশ্যনত তোমাৰ ফাৰ্ষ্ট ইভেণ্টটো হৈছে গেমেট'জেনেচিছ মানে কি হয় গেমেট'জেনেচিছ তোমাৰ গেমিটছৰ পৰা হয় গেমিটছ তোমাৰ কেইটা আছে গেমিটছ তোমাৰ দুটা আছে তোমাৰ মানে কি আৰু এজ এ নেচাৰেল প্ৰচেছ হয় গেমিটছ দুটা এটা মেল গেমিটছ আৰু এটা হৈছে ফিমেল গেমিটছ অ'কে চ' সেই গেমিটছ তোমাৰ কি হয় হেপ্লইড চেলছ হয় য'ত তোমাৰ অকল প্লইডি ইজ ওৱান অ'কে চ' সেই গেমেট'জেনেচিছৰ তোমাৰ গেমেটছবিলাক বহুত প্ৰকাৰ থাকে কিছুমান গেমেটছ দুইটা মেল এণ্ড ফিমেল গেমেটছ একেই হয় যোন দুটা এটা ক্ষেত্ৰ মানে যোনটো কি হয় যোন দুটা গেমেটছ য'ত সমান হয় একেই হয় মৰ্ফ'লজি তোমাৰ একে চাইজৰ একে হেৰি সিহঁতক আমি কি কওঁ আইচ'গেমেটছ বুলি কওঁ আইচ'গেমেটছ বুলিও কওঁ আৰু তোমাৰ হোম'গেমেটছ বুলি কওঁ মানে এপিয়াৰেঞ্চত একে য'ত তোমাৰ ডিষ্টিংগুইছ কৰিবলৈ তোমাৰ বহুত দিগদাৰ হয় মানে বাট ক্লিয়াৰলি ধৰিব নোৱাৰা তুমি কোনটো তোমাৰ মেল কোনটো ফিমেল তাক কোৱা হয় হোম'গেমেটছ অৰ আইচ'গেমেটছ আৰু যেতিয়া দুটা তোমাৰ ডিফাৰেণ্ট টাইপছ হয় মানে এটা সৰু হ'ব এটা ডাঙৰ হ'ব হয় এক্সাম্পল দিছোঁ ফিমেলটো বহুত ডাঙৰ হ'ল মেলৰ গেমেটটো বহুত সৰু হ'ল তাক আমি কি কওঁ হেটেৰ'গেমেটছ ইন হেটেৰ'গেমেটছ দ্য মেল গেমেট ইজ ন'ন এজ এন্থেৰ'জইড অৰ স্পাৰ্ম ইজ ইয়াৰ মেল গেমেট যোনটো আমি কি হওঁ এন্থেৰ'জইড য'ত তোমাৰ মেল গেমেটটো সৰু থাকিব আৰু ফিমেল গেমেটটো ডাঙৰ থাকিব মানে এজ এ এক্সাম্পল দিছোঁ আৰু যোনটো হেটেৰ'গেমেটছ মই কৈছোঁ য'ত তোমাৰ আনলাইক হয় কিন্তু আইচ'গেমাছত তোমাৰ দুইটা গেমেটছ একে তুমি ডিষ্টিংগুইছ কৰিব নোৱাৰা যে এইটো পাৰ্টিকুলাৰ গেমেট মেলৰ হ'ব বা এইটো পাৰ্টিকুলাৰ গেমেট ফিমেলৰ হ'ব বাট in heterogamous condition you know which one is your male gamete and which one is your female gamete so enterozoid or sperm is male gamete and egg or ovum is your female gamete understand so এতিয়া আমি পঢ়ো sexuality of organismৰ মানে লাইক তোমাৰ কি হয় সিহঁতৰ মানে কেনেকুৱা ধৰণৰ সিহঁতৰ মানে কি হয় ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰবোৰ কেনেকুৱা আছে চ' বহুতৰ কনফিউজ হয় এইটো টপিক মই এটা ট্ৰিক ক'ম যোনটো তোমাৰ হেৰি হয় হোমোথেলিক বাইছেক্সুৱেল আৰু মনেচিয়াছ এই তিনিটা একেই হয় কণ্ডিশ্যন বুজিছা ইউনিচেক্সুৱেল যোনটো ফ্লাৱাৰ তোমাৰ আছে সেইটো মই ফাৰ্ষ্টৰ পৰা কৈছোঁ চোৱা ফাৰ্ষ্টৰ পৰা বুজাইছোঁ মানে প্লেণ্টছৰ ক্ষেত্ৰৰ কথা কৈছোঁ য'ত মানে তাত মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এটা ছেইম প্লেণ্টতো থাকিব পাৰে আৰু এটা কণ্ডিশ্যনত তোমাৰ ডিফাৰেণ্ট প্লেণ্টছতো থাকিব পাৰে মানে মানুহৰ নিচিনা আৰু এটা মতা এটা মাইকী বাট কিছুমানৰ মানে সেইবোৰত যোৱা নাই আৰু তোমাৰ থাৰ্ড জেণ্ডাৰ কেটেগৰীত যোৱা নাই সেইটো তোমাৰ এতিয়া চিলেবাছত মই এতিয়া কোৱা নাই বাট প্লাণ্টছৰ কথা কৈছোঁ ইয়াত প্লাণ্টছৰ কিছুমান তোমাৰ ইউনিচেক্সুৱেল প্লাণ্ট থাকে আৰু কিছুমান বাইচেক্সুৱেল প্লাণ্ট থাকে অ'কে য'ত মানে ছেইম এটা প্লেণ্টতে থাকে মেল আৰু ফিমেল য'ত এটা প্লেণ্টত থাকে তাক আমি কি কওঁ বাইচেক্সুৱেল বুলি কওঁ বাইচেক্সুৱেল প্লাণ্ট আৰু এটা কণ্ডিশ্যন য'ত তোমাৰ হুইচ হিমন্ত বিশ্ব শৰ্মা ৱাও আৰু এটা দিছোঁ মই এক্সাম্পল হিমন্ত বিশ্ব শৰ্মা আৰু চোৱা য'ত মানে তোমাৰ কি হয় অ'কে থেংক ইউ ফৰ দিছ ভেৰি গুড ট্ৰিক ভেৰি গ্ৰেট ট্ৰিক ইয়াৰ ৱাও হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰ অ'কে য'ত মানে ডিফাৰেণ্ট প্লাণ্টছৰ হয় সেইটো ইউনিচেক্সুৱেল চ' এই বাইচেক্সুৱেলৰ তোমাৰ দুটা নাম আছে হোমোথেলিক আৰু মনেচিয়াছ চ' হোমোথেলিক বাইচেক্সুৱেল মনেচিয়াছ এইটো তুমি মনত ৰাখিব পাৰা हमारी बहन मायावती
ओके हमारी बहन मायावती लिखि ল'ব पारा हमारी बहन मायावती wait understand हमारी बहन मायावती मतलब होमोशियस बाइसेक्सुअल एंड मोनेशियस ओके আৰু তাৰ অপজিটটো বাকীকেইটা হ'ব তোমাৰ যোনটো হয় ইউনিসেক্সুৱেল হিটেৰোথেলিক এণ্ড ডাইএচিয়াছ এতিয়া এক্সাম্পল কিছুমান মনত ৰাখিব লাগিব যোনটো এক্সাম্পল তোমাৰ এনচিআৰটিত পাই যাবা ধুনীয়াকৈ তাতে মনত ৰাখিবা ইয়াত ইমান দীঘল নকৰোঁ ময়ো নিজেও পঢ়িব লাগে কি হাঁহি মাৰিছোঁ বাহ Okay, example kita koi dise bar earthworm, sponge, tapeworm and leech are the typical example of your bisexual flowers. Possesses both male and female reproductive organ. Same mote ase same organ ote ase. Juntu tumar ako hermaphrodites boli koi. Hermaphrodites. Cockroach is an example of unisexual organism. Cockroach bisexual nahoy. Cockroach uni main account of live hasar. Oh, you are talking about biotuber, isn't it? Biotuber মোৰ চেনেল নহয় এইটো জাষ্ট তোমাৰ ডেমোৰ কাৰণেহে বায়োটিউবাৰত মই নিজে লাইভ আহিম মই নিজে বৰ্ড লৈ পঢ়াম তাত বহুত ভালকৈ পঢ়াম তাত একদম পুৰা যিমান এক্সপিৰিয়েঞ্চ আছে বায়'লজিৰ ওপৰত চব দি দিম মই অ'কে বাট এইটো এডজাষ্ট কৰিলোঁ আজিৰ কাৰণে অ'কে চ' ৱেৰ আই ৱাজ অ'কে নাও চোৱা এটা ইম্পৰ্টেণ্ট তোমাৰ কনচেপ্ট হয় তোমাৰ মনেৰা ফাঞ্জাই এলগি ব্ৰায়োফাইট মনেৰা ফাঞ্জাই এলগি ব্ৰায়োফাইটছ এইকেইটাত কি হৈ থাকে তোমাৰ হেপ্লইড বডি এইকেইটাত তোমাৰ কি থাকে হেপ্লইড বডি আৰু তোমাৰ যোনটো আছে টেৰিডোফাইট জিমনোস্পাৰ্ম এণ্ডোস্পাৰ্ম আৰু চব এনিমেলছ আমি মানুহো আমাৰ পেৰেণ্টেল বডিটো কি হয় ডিপ্লইড কাৰণ মেল ফাদাৰৰ পৰা আমাৰ এন আহিছে মাদাৰৰ পৰা এন আহিছে প্লইডি চ' দুইটা যেতিয়া ফিউজন হৈছে তেতিয়া আমাৰ কি হৈছে 2n মিনছ হোৱাট ডিপ্লইড আণ্ডাৰষ্টেণ্ড हाँ कि ना भाई समझ में आया क्या नेक्स्ट गेमिट्स ट्रान्सफार बहुत प्रकारे হ'ব পাৰে তোমাৰ কেতিয়াবা তোমাৰ কি হয় তো মেজৰিটি অৰ্গেনিজমছত আৰু যোনটো মেল গেমিট হয় সেইটো মোবাইল হয় মোবাইল মানে কি হয় এইটো চলিব পাৰে মটাইল যোনটো বুলি কোৱা হয় মটাইল वाह थैंक यू मेरा वॉइस बहुत अच्छा है मैं भी जानता हूँ मेरा वॉइस बहुत ज़्यादा अच्छा है और आपने बोला तो बहुत बहुत शुक्रिया दिल से बोल रहा हूँ सो स्वाप मेल गेमिट्स मोस्ट ऑफ द केसेस मेल गेमिट्स आर मटाइल माने चलिब ফুৰিব পাৰা আৰু ফিমেল গেমিটটো তোমাৰ ষ্টেচনাৰী একে ঠাইতে থাকে বহুত এক্সেপশ্যন আছে বায়োলজি মিনছ হোৱাট সায়েন্স অফ এক্সেপশ্যন ইজন্ট ইট বায়োলজিত তোমাৰ এক্সেপশ্যন থাকিবই চ' এটা মনত ৰাখিবা এক্সেপশ্যন আছে কিছুমান ফাঞ্জাই আৰু এলগে য'ত তোমাৰ দুইটা গেমিটছে মটাইল হয় বাট মোষ্ট অফ দ্য কেছেছ তোমাৰ ফিমেল গেমিটছ একে ঠাই থাকিব মেল গেমিটে আহি পেলাই ফিউজ কৰিব উইথ হিউমেনটোতো একেই ইজন্ট ইট যদি হিউমেন ৰিপ্ৰডাকশ্যন পঢ়িছা বাট জানিয়ে আজিকালি আৰু চবেই চ' তাৰ বাহিৰে তাত অ'কে থেংক ইউ তাত হিউমেনতো একে তোমাৰ ওভম একে ঠাই থাকে স্পাৰ্ম আহি পেলাই তাত ফিউজ কৰি দিয়ে অ'কে নেক্সট চোৱা আৰু এটা কথা কৈছোঁ তোমাৰ মেল গেমিটছ যে বহুতকৈ তোমাৰ ৰিলিজ হয় যেনেকৈ আমাৰ স্পাৰ্মছ কিমান স্পাৰ্ম ৰিলিজ হয় তেনেকৈ চব মেল গেমিটছে বহুত ৰিলিজ হৈ যায় যেনে কি হয় চব মেল গেমিটছ ৰিলিজ হয় কিছুমান তোমাৰ লাইক আগতে মৰি যায় তেনেকৈ কি হয় তোমাৰ এটা লাইফ ইজ এ ৰেচ যোনটো আমাৰ লাইফ নহওঁতে আমাৰ লাইফ নাপাওঁতে আমি ৰেচ জিকি আহিছোঁ ইয়াত টু বি অনেষ্ট ইজন্ট ইট লাইফ নহওঁতে আমি ৰেচ জিকি আহিছোঁ জন্ম লৈছোঁ চ' তেনেকুৱাই আৰু মানে লছটো যেতিয়া কম্পেনছেট কৰিবলৈ তোমাৰ যোনটো লছ হয় যাতে লছ নহয় মানে কি হয় মানে যদি যাতে লছ নহয় চ' বহুত স্পাৰ্ম এনেকৈ ৰিলিজ কৰি যে যাৰ ভিতৰত মানে এটা স্পাৰ্মে গৈ পেলাই ফিউজ কৰেগৈ অভাৱত ৰাইট চ' তেনেকৈ বহুত মানে কিছুমান হেৰি আছে কিছুমান ফেক্টৰ্ছ আছে এজেণ্টছ আছে ইন দ্য চেন্স তুমি ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছত মই যেতিয়া পঢ়াম তাত পাবা পলিনেশ্যন কি হয় তাত মানে বহুত পলিনেটিং এজেণ্ট এয়াৰ ৱাটাৰ তোমাৰ ইনচেক্ট থাকে সিহঁতে তোমাৰ কি হয় ফ্লাৱাৰৰ পৰা বা কিবাহৰ পৰা এটা ফেক্টৰৰ কিবা অৰ্গেনিজমৰ পৰা মেল গেমেট লৈ গৈ পেলাই ফিমেল ফ্লাৱাৰ মানে বেলেগ ফ্লাৱাৰত গৈ পেলাই তাত কি কৰে তোমাৰ ফিউজ কৰি দিয়ে
এয়াৰৰ পৰা যায় কেতিয়াবা কেতিয়াবা ৱাটাৰৰ পৰা যায় তো পলিনেশ্যন নেক্সট চেপ্টাৰ আই উইল এক্সপ্লেইন ইট বিউটিফুলি অ'কে so next fertilization it is the most vital event of the sexual reproduction where fusions of gametes are involved this process is called syngamy okay আৰু ইয়াৰ ৰিজাল্ট কি হয় যেতিয়া দুটা গেমিট ফিউজ কৰিব তেতিয়া তোমাৰ ৰিজাল্টটো হয় এটা ডিপ্লয়েড জাইগোট means what when male and female gamete fuses then it form a diploid structure which is known as zygote আৰু তোমাৰ যোনটো syngamy is equal to fertilization according to NCERT এইবিলাক কি কৰে এটা তোমাৰ কিছুমান অৰ্গেনছ আছে আমাৰ কি হয় ফ্লাৱাৰত তোমাৰ যেনেকৈ মেল পাৰ্টটো তোমাৰ কি কোৱা হয় ষ্টেমেন আৰু ফিমেল পাৰ্টটো কি কোৱা হয় পিষ্টিল বা কাৰ্পেল isn't it কাৰ্পেল আৰু পিষ্টিল একে নহয় বাট এনচিআৰটিৰ মতে একে বুলি কৈছে চ' এনচিআৰটিৰ মতে একে যদি বুজিব লাগে যদি বুজাব লাগে বুজাই দিম বাৰু পিছত ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ফ্লাৱাৰিং প্লেণ্টছ ফৰ্ম তেতিয়া বুজাই দিম পিষ্টিল আৰু কাৰ্পেলৰ ডিফাৰেঞ্চটো অ'কে বাট এতিয়া ইয়াত আহিছোঁ বাট কিছুমান অৰ্গেনিজমছত তোমাৰ কি হয় ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ তোমাৰ বেবি ফৰ্ম হয় বা অৰ্গেনিজমছ ফৰ্ম হয় সেইটোৰ প্ৰচেছটো কি বুলি কোৱা হয় পাৰ্থেনোজেনেচিছ কি হয় পাৰ্থেনোজেনেচিছ এক্সাম্পলছ কি হয় তোমাৰ ৰটিফাৰ্ছ honeybee and some lizards and some birds these organisms involves parthenogenesis where female gamete undergoes development to form new organisms without the process of fertilization got it but syngamy hoy keneke ha ami bohiru syngamy ki hoy but syngamy process to initiation keneke hoy so initiation of our first case dia ase NCERT in most aquatic organisms yes without father yes without father wow thank you very much thank you Karishma thank you Shainika thank you Vishnu fan hoy golu wow thank you very much so oh I'm blushing okay yes so aquatic organisms like tumar algae hawk fish hawk তাত তোমাৰ বা এমফিবিয়া হওক তাত তোমাৰ ফাৰ্টিলাইজেশ্যন এক্সটাৰ্নেল মিডিয়ামত হয় তুমি জানানে নাজানা বাট ক'ব ইয়াত প্লেটফৰ্মত ভাল নালাগে মই ক'ম বাৰু পিছত কেনেকৈ কি হয় ফ্ৰগৰ ক্ষেত্ৰত মানে কি হয় ফ্ৰগৰ তোমাৰ যেতিয়া গেমিটছবিলাক ফ্ৰগে তোমাৰ ৱাটাৰত ৰিলিজ কৰি দিয়ে মানে তোমাৰ কি হয় লাইক পণ্ড বা কিছুমান ৱাটাৰ আছে ৱাটাৰত ৰিলিজ কৰি দিয়ে তাত মানে বহুত গেমিটছ ৰিলিজ কৰি দিয়ে ৱাটাৰত সিহঁত মানে তাত তাৰপিছত সিহঁতৰ চিংগামি হৈ যায় আৰু এইটো বনিফিচিয়াছতো হয় আৰু ফ্ৰগতো হয় ৱাটাৰত তাৰ চিংগামি হয় ইন একুৱাটিক মিডিয়াম ইউ কেন চে ইয়া দিছ প্ৰচেছ য'ত মানে ফিমেল বডিত য'ত তোমাৰ ফাৰ্টিলাইজেশ্যন নহয় বেলেগত হৈ যায় সেই প্ৰচেছটোক আমি কি বুলি কওঁ এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন হোৱাট external fertilization understand or not please tell me yes if you have understand till here one shot wow oh thank you very much Riku oh ane tat okay next internal fertilization is the process where the fertilizations occur in the female body okay like us we are also a part of internal fertilization isn't it okay thank you Vishnu very much thank you so next post fertilization আমাৰ ফাৰ্স্ট কি বহিলো গেমেটোজেনেসিস then gametes transfer হল gamete transfer কি কৰিলে fertilizationৰ পিছৰ পৰ্যায়টো কি fertilization হল zygote form হল তাৰ পিছত কি হ'ব okay so fertilization তোমাৰ post fertilization events দুটা ইভেন্ট আছে এটা হৈছে তোমাৰ zygote আৰু এটা হৈছে embryogenesis
zygote কি হয় পঢ়িছো in organisms belonging to fungi and algae zygote develops a thick wall that is resistance to desiccation and damage so যোনবিলাক তোমাৰ ফাৰ্ষ্টত কৈছো যোনবিলাক এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যনৰ কথা টিচিং ষ্টাইলটো ভাল লাগিছে वाओ 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 थैंक यू मैं हूं आप लोगों का से टीचर बिट्टू भैया ठीक है formation of zygote it is universal in all sexually reproducing organisms zygote hobo sexual reproduction kora organisms tar eku exception nai it is an unexceptional thing jonto universal truth hoy karon biology to exceptional science hoy ami পঢ়ি আছো biology কিন্তু এই ক্ষেত্ৰত কথা বেলেগ এই ক্ষেত্ৰত একো exception নাই in organisms fertilization zygote is formed in external medium usually water whereas those inhibiting internal fertilization zygote develop in the body of the organism isn't it মানে যত মানে এক্সটার্নাল ফার্টিলাইজেশন হয় তাত বেলেগতে তোমাৰ জাইগোট ফর্ম হ'ব যদি ইন্টারনাল ফার্টিলাইজেশন হয় তাত তোমাৰ অর্গানিজমৰ বডি ইউজুয়ালি ফিমেল বডিতে ফার্টিলাইজেশন হয় ডেভেলপমেন্ট অফ জাইগোট ডিপেন্ড কৰা হয় তোমাৰ সাইকেল অফ লাইফ সাইকেল অফ অর্গানিজম মানে যোনটো তোমাৰ অর্গানিজমৰ লাইফ সাইকেল লাইক মই এটা কথা কৈছো যোনবিলাক তোমাৰ এক্সটার্নাল ফার্টিলাইজেশন কাৰণ কেয়াৰটো লাগিবই কেয়াৰ কৰিলেহে ইয়ং ওয়ান্স জন্ম হ'ব যদি আগতে তোমাৰ কেয়াৰ নাপায় জাইগোট ষ্টেজতে যেতিয়া তোমাৰ কেয়াৰ নাপায় দেন কেনেকৈ গ্ৰোথ কৰিব সো ৱাটাৰ বা এক্সটাৰ্নেল মিডিয়াম একুৱাটিক মিডিয়ামত যোনবিলাক তোমাৰ অৰ্গেনিজম গ্ৰ' কৰে তাৰ বাহিৰত এটা মানে তোমাৰ লেয়াৰ থাকে যোনটো অৰ্গেনিজমটো প্ৰটেক্ট কৰি থাকে ফ্ৰম প্ৰেডিটৰ্ছ অৰ সাম আদাৰ এনভাইৰনমেণ্টেল ফেক্টৰ্ছ isn't it so it is resistant to damage মানে যোনটো তোমাৰ ডেমেজৰ পৰা ৰেজিস্ট্যান্ট কৰি থাকে এটা ঠিক ওয়াল এটা ফর্ম হয় ওকে সো ফার্স্ট এতিয়া আমি জাইগোট টু কি হয় জাইগোট ইজ আ ভাইটাল লিংক যোনটো তোমাৰ এনসিআরটি ডেফিনেশন আছে এনসিআরটি ডেফিনেশন আর ভেরি ভেরি ইম্পর্টেন্ট ওকে zygote is the vital link that ensure continuity of species between organisms of one generation to other generation তোমাৰ জাইগোটৰ পৰা তোমাৰ নেক্সট জেনাৰেশন ফর্ম হ'ব isn't it মানে জাইগোটৰ পৰা তোমাৰ পিছৰ এই কি থিওৰি আছে পিছৰ অৰ্গানিজমটোৰ মানে ইনিশিয়েশন জাইগোটৰ পৰাই হৈ যায় তোমাৰ কাৰণ তোমাৰ চোৱা এটা এক্সাম্পল দিছো আৰু তুমি পাৰ্সোনাল লেভেলত নলবা তোমালোকৰ পেৰেন্টছৰ পিছত যেতিয়া তোমালোক আহিলা মানে যেতিয়া আহিছিলা তেতিয়া তোমালোকৰ ইনিশিয়েশনটো জাইগোটৰ পৰা হৈছিল সো জাইগোটৰ পৰাইতো আমাৰ নেক্সট জেনাৰেশনটো আহি গৈছে isn't it সো আমাৰ পিছতো নেক্সট জেনাৰেশনৰ ইনিশিয়েশন জাইগোটৰ পৰাই হ'ব এই জাইগোটটোৱে আমাক লিংক কৰে জাইগোটটোৱে মানে তোমাৰ কি হয় লিংক জাইগোটত তোমাৰ কি আছে মানে ওল্ডাৰ জেনাৰেশন তোমাৰ তাৰ আগৰ জেনাৰেশন গেমেটছ আছে আৰু তোমাৰ নিউ জেনাৰেশনটো ফৰ্ম হ'ব সো ইট ইজ আ লিংক between the generations which ensure the continuity of the species okay so next embryogenesis means what embryogenesis is a process where embryo is developed from zygote okay where embryo is developed from zygote embryogenesis কি হয় তোমাৰ জাইগোটটোৱে সেল ডিভিজন হৈ যায় সেল বাহি যায় মাইটোসিস হৈ যায় সেল বাহি এটা তোমাৰ কমপ্লিট অৰ্গানিজম ফর্ম কৰি দিয়ে সেল তোমাৰ মাল্টিপল হৈ তুমি এটা কমপ্লিট অৰ্গানিজম ফর্ম হৈ যায় তোমাৰ যোনটো আমি ফাৰ্স্ট জাইগোটৰ পৰা আমাৰ মাইটোসিস হৈ ডিভিজন সেলবোৰ বাহি গৈ আমি এটা কমপ্লিট অৰ্গানিজম ফর্ম হলো সেলৰ পৰা কি হয় এটা বেসিক কথা কৈছো সেলৰ পৰা কি হয় তোমাৰ টিস্যু ফর্ম হয় টিস্যুৰ পৰা অৰ্গান ফর্ম হয় কাৰণ সব সেল মিলি টিস্যু হয় সব টিস্যু মিলি বহুত এটা গ্ৰুপ অফ টিস্যু মিলি ডিফারেন্ট অৰ্গানস ফর্ম হয় আৰু ডিফারেন্ট অৰ্গান মিলি তোমাৰ এটা different organ system would form like digestive system circulatory system breathing system everything excretory system reproductive system etc আৰু hey সব অর্গানাইজেশন সব তোমাৰ অর্গান সিস্টেম লগ হৈ এটা এটা কমপ্লিট অর্গানিজম ফর্ম কৰি দিয়ে সো এতিয়াই মেবি আমাৰ চেপ্টাৰটো শেষ হোৱাৰ আগতে আৰু এটা টপিক আছে লাষ্ট টপিক তাৰ পিছত আমি শেষ কৰি দিম ইমান বেছি দীঘল নকৰোঁ লাষ্ট টপিক ইজ ইয়াৰ মানে আমাৰ কি কৰিম এইটো অভিপাৰাছ ভিভিপাৰাছ হোৱাট ইজ আৰ দিছ টাৰ্ম মানে এইটো অৰ্গেনিজমটো আমাৰ
কি হয় জাইগোটটো তোমাৰ বাহিৰত আছে নে ভিতৰত আছে তাৰ কেয়াৰ কোনে কৰি আছে আৰু কেনেকৈ কৰি আছে অভিপৰাছ মানে কি হয় তোমাৰ যোনবিলাক জন্তুৱে এগ দিয়ে আণ্ডা দিয়ে কণী দিয়ে লাইক বাৰ্ডছ অ'কে তোমাৰ পক্ষী য়েছ পক্ষী সেই পক্ষীবিলাকে কি কৰে তোমাৰ বাহিৰত তোমাৰ জাইগোটটো বাহিৰত দি দিয়ে মানে কি হয় মানে ফাৰ্টিলাইজেশ্যন ভিতৰত হয় কিন্তু ফাৰ্টিলাইজ এগটো জাইগোট যেতিয়া ফৰ্ম হ'ব সেইটো বাহিৰত আহে ইজেণ্ট ইট কাৰণ কণী পাৰা বুলি কওঁ যিটো তাত আমাৰ এটা হাৰ্ড তোমাৰ এটা লেয়াৰ থাকে সেইটো কেলছিয়াম পেক্টেটৰ লেয়াৰ মেবি সেইটো তোমাৰ NCERT কি আছিলে কেলকেৰাছ নে কি লেয়াৰ কেলকেৰাছ লেয়াৰ মানে সেইটো আহি যায় মানে তোমাৰ জাইগোটৰ কভাৰিংটো এটা লেয়াৰ আছে য'ত তোমাৰ সেই লেয়াৰটোৱে প্ৰটেক্ট কৰে তোমাৰ এনভাইৰনমেণ্টৰ মানে বহুত ইনফেকশ্যন এইবোৰৰ পৰা সেইটো লেয়াৰে প্ৰটেক্ট কৰি ৰাখে জাইগোটটোক এইটো সঁচা যে মানে মাৰিলে ভাঙি যাব এনেও বাট এটা মানে প্ৰটেকশ্যন আৰু যোনটো মানে আৰু সেইটো চেলটো কেতিয়া তোমাৰ শ্বেলটো কেতিয়া তোমাৰ ভাঙি যায় এট দ্য ইনকিউবেশ্যন টাইম যেতিয়া বাচ্চাটো ওলাব তেতিয়া কণীটো নিজে ভাঙি যাব নিজে ভাঙি পেলাই বাচ্চাটো ওলাই আহিব হেটচিং যোনটো বুলি কওঁ আৰু এটা আছে তোমাৰ কি হয় এক্সেপশ্যনেল আছে বাট তোমাৰ এক্সেপশ্যনেলটো পঢ়াৰ আগতে আমি এটা বেলেগ পঢ়ি লওঁ তোমাৰ যোনবিলাক ভিভিপেৰাছ এনিমেল মানে আমি যোনটো অসমীয়াত কি বুলি কওঁ মেজৰিটি মেমেলছ মানে তোমাৰ স্তনপায়ী জীৱ যোনবিলাক মানে গাখীৰ আৰু সেইটোক কয় মেমেলছ বুলি মানে যোনটো তোমাৰ বেছিক ডেফিনিশ্যন হয় ভিভিপেৰাছ এনিমেলছত কি হয় তোমাৰ ভিভিপেৰাছ এনিমেল জাইগোটটো ডেভেলপ হয় তোমাৰ ফিমেল বডিৰ ওপৰতে ফিমেল বডিতে তোমাৰ এটা অৰ্গেনিজম ফৰ্ম হৈ ওলাই আহে যেনেকৈ আমি মানুহৰ কথা কৈছোঁ মানুহৰ এক্সাম্পলৰ বাহিৰে বেলেগ এক্সাম্পলটো বুজি নাপাবা এনেও ইজেণ্ট ইট চ' মানে তাৰ কি হয় বাট তুমি যদি তোমাৰ অভাৰঅল তুমি যদি মিলাইছোঁ অভাৰঅল যদি তুমি ষ্টেটিকেল মেজাৰমেণ্ট কৰা ষ্টেটিকেল এক্সপেৰিমেণ্ট কৰা দেন ইউ উইল ফাইণ্ড ডেট দ্য অৰ্গেনিজম হুইচ আৰ ভিভিপেৰাছ where zygote develops in the female body are more protected zygote means তাৰ protection বেছি কাৰণ তুমি proper embryonic care পায় এটা নিৰ্দিষ্ট জেগাত isn't it তাৰ সাৰ্ভাইভেলত চান্স বেছি মানে সিহঁতৰ ইয়ং ওৱান্সবিলাক বেছি সাৰ্ভাইভ কৰে এট দ্য জাইগোটিক ষ্টেজ কাৰণ আমি কণীবিলাকতো মানুহে খাই পেলাই বা বেলেগ কিবা এনভাইৰনমেণ্ট ফেক্টৰ তোমাৰ ডিজাষ্টাৰতো কণীবিলাক এনেকৈ ডাইৰেক্ট ৱেষ্ট হৈ যায় আৰু কিছুমান লাইক যেনেকৈ কুলিয়ে কাউৰীৰ কণীবিলাক ভাঙি পেলাই চ' তেতিয়াতো এনেও ৱেষ্ট হৈ যায় বাট এটা যোনটো তোমাৰ ভিভিপেৰাছ এনিমেল সিহঁতে তোমাৰ কি হয় চান্সেছটো বেছি ছাৰ্ভাইভেল কৰা ইয়ং ওৱান্সৰ তাত এটা এক্সাম্পল আছে ইয়াত তোমাৰ ভিভিপেৰাছ প্লেটিপাছ সেইটো এতিয়া পঢ়িব নালাগে এনিমেল কিংডমত পাইছে চাগে যদি নাই পোৱা মই বাৰু মানে এক্সেপশ্যন বুলি ভাবিলোঁ আৰু মানে প্লেটিপাছে কি কৰে কণীও দিয়ে আৰু গাখীৰো খুৱায় অ'কে চ' লাষ্ট টপিক যোনটো বাকী আছে এটা তোমাৰ ষ্টেজ হয় অ'কে ষ্টেজ হয় যোনটো তোমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টছ আৰু মৰ্ফ'লজিত পাই আহিছে বাট এতিয়াও কৈছোঁ ফ্লাৱাৰিং প্লেণ্টছত জাইগোটটো যে সেই জাইগোটটো তোমাৰ ক'ত ফৰ্ম হয় অভিউলৰ ভিতৰত ফৰ্ম হয় ইনচাইড দ্য অভিউল অ'কে ফ্লাৱাৰিং প্লেণ্টছত অভিউল য'ত আছে তোমাৰ অভিউলৰ ভিতৰত অভিউল আছে অভিউলৰ ভিতৰত তোমাৰ জাইগোটটো ফৰ্ম হৈ যায় যেতিয়া তোমাৰ ফাৰ্টিলাইজেশ্যনৰ পিছত যেতিয়া ফাৰ্টাইল হৈ যাব তেতিয়া চিপেল পেটেল আৰু ষ্টেমেন অফ দ্য ফ্লাৱাৰ ফল অফ মানে ষ্টেমেনবিলাক চব সৰি যাব তাৰমানে তুমি জানা যে ফুল এটা যেতিয়া মানে ফাৰ্টিলাইজ হয় ফুলটো সৰি যায় কাৰণ তাত ফাৰ্টিলাইজেশ্যন অলৰেডি হৈ গৈছে বুজিছে চাগে কি ক'ব বিচাৰিছোঁ চ' সেইটো বাৰু এটা বেলেগ কথা বাট তোমালোকে এটা ভাল কি হয় এটা শ্বৰ্ট ট্ৰিক গৈছোঁ এইখিনিৰ পৰা কি কুৱেশ্যন আহিব পাৰে লাষ্টৰ পেৰেগ্ৰাফৰ পৰা তোমালোকে লিখিব পাৰা জাইগোট কিহৰ পৰা ডেভেলপ হয় তোমাৰ জাইগোট ডেভেলপ হয় কি হয় অ'কে কি দিছে মই বহুত এইটো অ'কে হ'ব দিয়া মই প্ৰাইভেট নকৰোঁ বাৰু মই এইটো পাব্লিক কৰিয়ে থৈ দিম অ'কে প্ৰাইভেট নকৰোঁ বাকী লাইভ ছেশ্যনৰ নিচিনা অ'কে চোৱা জাইগোটটো তোমাৰ ডেভেলপ হয় এমব্ৰায়ো জাইগোটটো এনেকৈ লিখিব পাৰে এফালে লিখিবা জাইগোট পিছত এৰ' দি দিবা এমব্ৰায়ো ফৰ্ম হ'ব এমব্ৰিঅ' আৰু তোমাৰ অভিউলবিলাক যোনবিলাক অভিউল আছে সেইকেইটা অভিউলে তোমাৰ কি ফৰ্ম হ'ব চিড ফৰ্ম অভিউলবিলাক গুটি হৈ যাব অ'কে যোনটো তোমাৰ অভেৰী হয় অভেৰী যোনটো আছে প্লাণ্টছৰ মানে বাকীবিলাক পাৰ্টটো সৰি গ'ল সেইকেইটা কি হ'ব চ' অভেৰীটো হ'ব তোমাৰ কি হ'ব ফ্ৰুইট
অভেৰিটো কি হ'ব ফ্ৰুট মানে ফল আমি যে ফল খাওঁ কিবা ফল খাওঁ এপল নহয় এপল বাৰু থেলামাছটো হয় ফলছ ফ্ৰুট হয় এপলটো যোনটোবিলাক মেংগ'ৰ কথা কৈছোঁ মেংগ' যে খাওঁ আমি যোনটো পাৰ্ট খাওঁ সেইটো হৈছে তোমাৰ অভেৰী আৰু অভেৰীৰ চাৰিওফালে এটা ৱাল আছে সেই ৱালটোক তোমাৰ কি কোৱা হয় ৱাল অফ ফ্ৰুইট সেইটো ক'ৰ পৰা ফৰ্ম হয় সেইটো কি বুলি কওঁ আমি anyone can me know what it is called option A so ovary option B ovule option C pericarp option 4 thalamus কি বুলি কওঁ সেইটো এটা ঠিক ৱাল হয় ভেৰি তোমাৰ কি হয় ফ্ৰুইটছ হৈ যায় আৰু ফ্ৰুইটছৰ চাৰিওকাষে যে ৱালখন আছে সেই ৱালখনক আমি কি বুলি কওঁ পেৰিকাৰ্প ওকে সেই পেৰিকাৰ্পৰ ফাংচন হৈছে তোমাৰ গোটেই কি হয় ফ্ৰুইটটোক এটা প্ৰটেকশ্যন দিয়া ফ্ৰুইটটোক প্ৰটেকশ্যন দিয়া কুৱেশ্যন শুনা নাই কি মোৰ ভইচ অহা নাই নেকি হা মোৰ ভইচ অহা নাই নেকি মোৰ ভইচ অহা নাই নেকি লেট মি ন' মোৰ ভইচ অহা নাই নেকি ক'লে যে ভইচ নাই অহা বুলি ৱেইট মই মডাৰেটৰ দি আছোঁ ৰ'বা ৰ'বা আহিছে তুমি জাইগত দেখিলা পেন পেপাৰ যি আছে উলিয়াই লোৱা পেন পেপাৰ যি আছে তুমি ওলাই লোৱা পেন পেপাৰ উলিয়ালা যদি মই এতিয়া কৈ গৈছোঁ কি বুলি লিখিবা চোৱা এফালে লিখা জাইগতত এৰ' দি লিখা এম্ব্ৰায়ো অ'কে নেক্সটত লিখিবা অভিউলটোক এৰ' দি লিখিবা কি ফৰ্ম হ'ব চিড অভিউলৰ পৰা কি ফৰ্ম হ'ব চিড তাৰপিছত লিখিবা অভেৰীৰ পৰা কি এৰ' দি পেলাই ফৰ্ম হ'ব তোমাৰ ফ্ৰুইটছ মই এটা দেখাই আছোঁ আৰু বা অলপমান জাষ্ট ৱেইট এ ছেকেণ্ড লেট মি অ'পেন জাষ্ট ৱেইট আ ফিউ ছেকেণ্ড মানে এটা ট্ৰিক নহয় আৰু তোমাৰ মনত ৰাখিব সহজ হ'ব জাষ্ট ৱেইট ছেকেণ্ড অ'কে অ'কে পাইছোঁ জাইগোট embryo next right ovule will form seed at last ovary কি ফৰ্ম হ'ব ফ্ৰুইট ফৰ্ম হ'ব আৰু ফ্ৰুইটৰ তলত এৰ'ডাল এৰ' নাই ইকুৱেল বা কিবা এটা চাইন দি দিয়া ৱালখনক আমি কি বুলি কওঁ পেৰিকাৰ্প বুলি কওঁ অ'কে পেৰিকাৰ্প বুলি কওঁ মই দেখুৱাই আছোঁ ৰ'বা দেখিছা আৰু ভালকৈ ভিজিবল কৰাই দিওঁ you can see now screenshot এটা লোৱা 1 2 3 so এনেকৈ এটা শ্বৰ্ট ট্ৰিক হিচাপে লোৱা তাৰপিছত কি হ'ব যেতিয়া dispersal হৈ যাব after dispersal seed germinate under favorable conditions to produce new plant মানে যেতিয়া ফ্ৰুইট খাবা ফ্ৰুইট খাই পেলাই সিডটো যেতিয়া ভালকৈ ডিসপাৰ্স কৰি পেলাই দিবা বা ভালকৈ সিডটো গুটি ৰুবা তাৰপিছতে এটা ফেভাৰেবল কণ্ডিশ্যন পালে এটা নতুন প্লান্ট জন্ম হ'ব so this was the end of our session so কেনেকুৱা লাগিল প্লিজ জনাবা কমেন্টত বা এতিয়া জনাবা কেনেকুৱা লাগিল আজি লেসনটো আজি লেকচাৰটো কেনেকুৱা লাগিল please let me know কেনেকুৱা লাগিল ভিজিবল হোৱা নাই কি লিখি আছা ওজা অলপমান দেৰিকৈ আহি আছে নেকি মেবি please let me know কেনেকুৱা লাগিল ভিজিবল হোৱা নাই কি লিখি আছা অলপমান দেৰিকৈ আহি আছে নেকি মেবি অ'কে জনাবাচোন কেনেকুৱা হ'ল
জনাবাচোন কেনেকুৱা লাগিল How was the chapter? How did I explained? ভাল হৈছে নে বেয়া হৈছে কবা ভাল পাই বেয়া পাই লাভ নাই Let me know. Okay. Okay, thank you. Thank you very much. Thank you. So, আজি কাৰণে মানে হ'ল আজি 1.5 ঘণ্টা হৈ গ'ল ফাৰ্ষ্ট টাইম লাইভ লৈছোঁ so in one word মজ্জা thank you very much this was my inspiration so ইয়াৰ পিছত আমি লাইভ কণ্টিনিউ নকৰোঁ যেতিয়া ভালকৈ ছেটআপ বনাই পেলাই এটা ভালকৈ মানে টিচিং কৰিম so আজি ফাৰ্ষ্ট টাইম মোৰ এক্সপিৰিয়েঞ্চটো তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ आशा करो रिपोर्ट को तो इस वीडियो करते हैं समाप्त तब तक के लिए ओके बाय